বন্ধুসকল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ নতুন চেনেলৰ প্ৰথমটি ব্লগলে আজি ৰবিবাৰ আৰু শাওনৰ মাহৰ প্ৰথমটো দিন যেহেতু শাওনৰ মাহটো সকলোৱে পবিত্ৰ বুলি কয় আৰু সেই মাহৰ প্ৰথমটো দিনা মন্দিৰ দৰ্শন কৰাটো কিন্তু ভাল গতিকে এতিয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰত আৰু মন্দিৰৰ পৰা প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সকলোৱে মৰম কৰিব আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আমি মন্দিৰলৈ গৈ আছোঁ আৰু আমাৰ লগত একোৱেই নাই ধূপ চুপ আৰু আমি দোকানত যাব লাগিব দোকানত যাম তাৰ পৰা কিনিহে মানে মন্দিৰত যাম আৰু আমাৰ ৰাস্তাবোৰ চাওকচোন কিমান ধুনীয়া ধুনীয়া ৰাস্তা আই এম অন দ্য ৱে আই এম নট উই আৰ অন দ্য ৱে ইমান ধুনীয়া ৰাস্তা সৌ তাতে দোকান আছে তালৈকে যাম যাই পেলাই এয়া মন্দিৰ চাওকচোন এইবিলাক ফিল্ডৰ মাজত কোনে কাটা ৰুই দিছে আৰু আমি এতিয়া এনেকৈ যাই থাকিব লাগিব আহা এইফালে দি আহা ৰাস্তা আছে কিন্তু ফিল্ডৰ মাজেদিয়ে চবে অহা যোৱা কৰি থাকে ওচৰ হয় যিহেতু শ্বৰ্টকাট কি ক'ম আৰু উপায় নাই ৰাস্তাটো বহুতেই বেয়া ৰাস্তা মানে ফিল্ড আমি ললো ধূপ আৰু মিঠাতেল আছে মাটিৰ চাকি আছে তাৰপিছত যাওঁচোন কি হয় চাই লওঁ এয়া আমাৰ ঘৰৰ ওচৰতে যি মন্দিৰ বাগেশ্বৰী আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত আহিলোঁ চেণ্ডেলটো খুলি থৈ যাম আমি হাৱাই চেণ্ডেল কোনোবাই চুৰি কৰি লৈ যাব গিলা তোমাৰ পইচা পৰি আছিল ইয়াতে মন্দিৰৰ বোধহয় উৰাইছে যিহেতু মন্দিৰৰ পইচা গতিকে আমি মন্দিৰতে থ'ম বতাহত উৰাইছে বোধহয় আমি চাকিটো দিলোঁ আৰু আমি মানে পূজাৰীতকৈ অলপমান সোনকালে আহিবলৈ হয় না তাৰ কাৰণে আমি ফটোকেইটাও নাপালোঁ একো নাই আমি আৰু এটা মন্দিৰত যাম আৰু তাতে কিজানি পাওঁ চাই লওঁ আৰু ইয়াৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকে চাব পুখুৰী আছে তাতে আৰু পাহাৰ আছে পাহাৰটোও দেখাই দিম যেনিবা তাত নতুনকৈ মন্দিৰৰ কাম চলি আছে এইটো পুৰণি হ'ল যেনিবা আৰু 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 আমাৰ এইজনী
ওলালোঁ ইয়াৰে এটা পুৰণি থান আছে যেনিবা তাতে আমি গৈ আছোঁ এতিয়া আগতে ইয়াতে আছিলে হয় হয় তাৰপিছত নতুনকৈ কৰিছে দেচোন অঁ তাৰপাছত এতিয়া কি হয় গৈ আছোঁ বৰ্তমান আমি পালোঁ আৰু পূজাৰ সময়তো বহুত মানুহ হয় অঁ দুৰ্গা পূজা হয় দেখাম বাৰু পিছত পাই গ'লোঁ হেল্ল' মাজনী কি খবৰ বহুত 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 ভাল কিয় ভাল আৰে কিয় ভাল ভাল খবৰ ভালেই পাই গ'লোঁ চাওক আপোনালোকে এতিয়া বাঘ আছে আৰু বান্ধি আছে আৰু ওপৰলৈ বহুত বহুত কিবা কিবি আছে দেখাম বাৰু অপেক্ষা কৰক আমাৰ মানে কি হ'ল তেলখিনি মই উল্টাকৈ ভৰাই দিলোঁ আৰু পৰি থাকি তেলৰ অৱস্থা উপায় নাই চাওকচোন ইয়াৰ আৰাম বাঘৰ ওপৰত বহি আছে মানে থিয় হৈ আছে লকডাউনত ৰ'দ নাই তথাপিও বৰ গৰম উপায় নাই ইয়াত আহিহে ফটো পালোঁ এতিয়াই ভাল লাগিছে ন মন্দিৰত অহা নিচিনা ফটো ল'লেহে ভাল লাগে য়েছ আমাৰ মানে মাজনীৰ ইনষ্টা ৰীল বনোৱাটো বহুত চখ কি ক'ম আৰু আহিছোঁ যেতিয়া ইনষ্টা ৰীল এটা বনাব তাই মই বাৰু হেল্প কৰিম ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ